শিখৰ দিছো ওই দোকানে এটা শিখৰ দেচোন শিখৰ এটাই আছে কোনি নিব মই নিম 20 টকা দিম মই 30 টকা দিম মই 40 টকা দিম মই 50 টকা দিম মই 60 টকা দিম মই 70 টকা দিম মই 80 টকা দিছো মই 90 টকা দিম মই 110 টকা দিছো no no মার 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 স্কো মার 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 এই লকডাউনৰ সময়ত যি শিখৰৰ দাম হৈছে এটা শিখৰ কিনি দুটো ভাগে খাব লগা পৰছি কি কবি ভাই ডিমা চুৰ কৰি কেনে শেখৰ কিনবা লগা হৈছি কামো বন্ধ ও ভাই কি কৰিছা অলপ দূৰত থাক ভাই অলপ শেখৰ নেদাকা আজি 3 দিন হল খাবে মানে শেখৰ শিখৰ নাপা ভাই অলপ দি লাগা দে চলাটো লৈ যাম চলা নালগে যে মই শিখৰ অলপ খাব আহিছিলো 3 দিন হল আজি শিখৰে খাব নাই শিখৰ নাপা ভাই জানে দে হ'ব দে না যাও দে ও মিদুল বাড়িব না দিল ভাই দুন ওবরা আলি ও ভাই কি বহুত দিন গেম খেলা নাই গেম খেলা দে আর দে এক গেম করলা গেম খেলা দে দে দেখি শুরু কর শুরু করতে দে মারা মারা এই তো আগে দে মার মার আগে দে इसको मारो मार मार ভাই যাও দে গিয়ে মায়ের রুগী দেখবো ভাত খাবা আসি করলাম না দাদা তো গুনিয়া ভাত চিন না পাও তো বুড়িয়া ভাই তো ভাই লসুরি গাড়ি চিন না পাইছা মাৰিব লাগিছিল কিন্তু মাছৰ যেটো পিছাৰি হৈছিল আৰু মাছ মাৰিব লাগিছিল মাছৰ চলি নাই এলা লকডাউনৰ বন্ধ দিছি নহয় ওই তহতে ইয়াত কিয় বহি আছা লকডাউন যে গম পাইছা নে নাই গম পাইছো গম পাইছিলা কিবা যে কৰোনা ভাইৰাছ আহিছে গম পাইছা না এলা কৰোনা কৰোনা কি তোৰ বাপেৰ নেকি আমার ইয়াত নাই কি যে হ'ব আজিকালি ল'ৰাবোৰৰ ৰব পুলিচক এটা কৈ হেল্ল' ইন্সপেক্টৰ হয় হয় ছাৰ মানে আমাৰ ইয়াত কেইটামান ল'ৰাই জুম পাতি বহি আছে কথা ক'লেও নুশুনে আহকচোন এবাৰ হয় ছাৰ ফেলেঙি গাঁও হয় ছাৰ অ'কে ছাৰ পুলিচ জিম্পাটি কে আছে এখন কি চলি আছে দেখা নাই জুমপাতি কিয় বহিছা দেখত কি চলি আছে দেখা নাই নেকি ইয়াত জেলত কিবা লাগিব দিনত তাতে দেখত কি চলি আছে দেখত কি চলি আছে গম পোৱা নাই নেকি তোমাৰ লকডাউন চলি থকা বুলি গম নাপা নেকি আৰু ধৰ উঠ আৰু এনেকৈ বহিবি না আন্না পয়সা ফেকলি জাপ দি no 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 বিরিয়ানি তলে খাইব বাবা দিয়ে দাম হচ্ছে আজিকালি খাবই নরা আছে হ্যাঁ এখন বিশ্বতে খাম দে এ নকপা ৰবা চুমা এটা বনাই আছো এ বাপা
নাই বোৱাৰীকেইটা ফোন কৰবা দেউৰা হয় নেকি দে কৰা অ পি শুনছা না অ পি পানী গিলাচ লৈ যা হয় দেউতা ল বোৱাৰী তই কিয় দিলে পেকেট দূৰত পানী কিনিলা দেউতাৰ কৰোণা হৈছে দেউতাৰে কৰোণা নাই দেউতাৰে বিছানি থাকাটো কৰে মই গমেই পোৱা নাই নহয় টিকটকে কৰি লওঁ ৰ কোৱাকৈ মনৰে কথাৰো ঐ কিনিছনিৰে চালাম মই মোবাইলটো দিছো চিৰিয়েল এখন চাম যা এখন মই চিৰিয়েল চাও দিছো টিকটক চাম মোক চিৰিয়েল এখন চাব দে মই দাদা সকলো কথা কৈ দিবি যে মই চাইছ মই কেনে কৰি মোবাইলটো নিদিয়ে চাচৰ মাই হে কেনে কৰে মই এখন চিৰিয়েল চাব কাৰণে তাই ইমান হাহাকাৰ কৰি থাকে তই দুটা খালিকে কাজে কৰি থাকা তই বেলেগ কাম নাই লকডাউনৰ বন্ধ যি তোমালোকে গম নোপোৱা নেকি ছাৰ গম পাইছো ৰ'ব লকডাউন তোমালোকে ক'ত লৈ যোৱা ছাৰ কাম আছে ছাৰ তাতে আৰু গাড়ীত চাৰিটা আহিছে ন নহয় ছাৰ আমাৰ পাৰ্মিশ্যন আছেতো ছাৰ পাৰ্মিশ্যন আছে Oh, no, 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 no.